হেল্ল' গাইজ, কি খবৰ? প্ৰিয়াংকুৰাজৰ অন্যটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। দেখিছেনে কপৌ ফুল ইমান ধুনীয়াকৈ লাগি আছে, মনটো কিবা ভাল লাগি যায় নহয়নে? এতিয়া মই আপোনালোকলৈ এটা ৰেচিপি লৈ আহিছোঁ, পিঠাৰ ৰেচিপি। বিহু বতৰ যিহেতুকে তো সহজ পদ্ধতিৰে বনাব পৰা এটা পিঠা, তাকে মই আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ বুলি ভাবিছোঁ। মোৰ ভিডিঅ'টো যদি চাই আছে, প্লিজ এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব, আৰু কাষতে থকা অল নটিফিকেশ্যনটো ক্লিক কৰি ল'ব, যাতে আহিবলগীয়া ভিডিঅ'সমূহ সকলোতকৈ প্ৰথমতে আপোনালোকে চাব পাৰে। পলম নকৰি এতিয়া পিঠা ৰেচিপিৰ মাজলৈ যাওঁ। আহকচোন, মইনো কেনেকৈ বনালোঁ পিঠাটো আপোনালোককো দেখাওঁ, আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আহক, মই পিঠা কেনেকৈ বনালোঁ আপোনালোকক দেখাই আছোঁ। বিহু আহি পাইছেহি যিহেতুকে, সেইটো কাৰণে মই এয়া চাউল কেইটামান তিয়াই থৈছিলোঁ। বিহুত আপোনালোকে বনাওঁ বুলি ভাবিলে বনাব পাৰে, আলহীকো দিবলৈ ভাল হয়। তো মই সেইকাৰণে ভাত খোৱা চাউলৰ এটেমাহ মই এনেকৈ তিয়াই থৈছিলোঁ। এতিয়া মই এয়া চেকনিখনৰ সহায়ত মই টুকি থৈছোঁ। এইখিনি মই এতিয়া মিক্সিত মাৰি ল'ম। কি পিঠা বনাম আপোনালোকক দেখাই আছোঁ। এইখিনি মই একেবাৰে মিহিকৈ চালি লৈছোঁ, খুন্দি পেলাই। এইখন চালনীয়ে মই দুচালন দিছোঁ, একদম মিহি হ'ব লাগিব, সেইটো কাৰণে মই মিহিকৈ কৰিছোঁ। মই বাতি এটাত পিঠাগুড়ি অলপ লৈ লৈছোঁ। ইয়াতে মই এতিয়া নিমখ অকণমান দিছোঁ। এতিয়া মই অলপ পানী দি পেলাই মই পিঠাগুড়িখিনি মিক্স কৰি ল'ম। মই এখন টাৱা এনেকৈ পাতি লৈছোঁ। তাৰপিছতে টাৱাখন অকণ গৰম হ'ব দিছোঁ। তাতে মই অকণমান ৰিফাইন তেল মই সানি দিছোঁ। তাৰপৰা মই এনেকৈ কেৰি বেগ এটাত মই পিঠাগুড়িখিনি এনেকৈ গুলি পেলাই মই ইয়াত সোমাই লৈছোঁ। এতিয়া গম পাইছে চাগে আপোনালোকে। তাৰপিছত মই এনেকৈ গোটেই টাৱাখনত যি ইচ্ছা আপোনালোকে কৰি যাব পাৰে। এতিয়া নিশ্চয় গম পাইছে এইটো জেং পিঠা হয়। তো মই এনেকৈ দি গৈছোঁ। দেখিছেনে ধুনীয়াকৈ উঠি গৈছে। এতিয়া এনেকৈ কৰি আৰু এইটো মোৰ এটা পিঠা হৈ গৈছে। এইটো ধুনীয়াকৈ এইবাৰ এতিয়া আমাৰ ল'ৰাই দিছে। এয়া যি ইচ্ছা তাকে দি গ'লেই হ'ল, সৰু বাচ্ছায়ো পাৰে। সি মই কৰি থাকোঁতে তাৰো মন গ'ল কৰিবলৈ, সেইটো কাৰণে সি কৰিছে এইবাৰ। এইটো মই কালাৰ দি পেলাই কৰিম। ইয়াত মই য়েল্ল' কালাৰ মিলাইছোঁ, য়েল্ল' ফুড কালাৰ মই ইয়াত দি দিছোঁ। দি পেলাই মই এইটো ভালকৈ মিক্স কৰি ল'ম। এইটো দেখিছেনে, এইটো মই য়েল্ল' কালাৰ দিছোঁ। এইটো মোৰ এখন হৈ গৈছে। এইটো য়েল্ল' এণ্ড হোৱাইট হৈছে। কিয় কাৰণে, কাৰণ যিটো মই কেৰি বেগত মই হোৱাইট দিছিলোঁ, তাতে মই আকৌ য়েল্ল'খিনিও দি দিলোঁ। আকৌ কেৰি বেগটো মই নুধুলোঁ। তো এইটো দুটা কালাৰ হৈ গৈছে, দেখিবলৈও ভাল লাগিছে। তো মই আকৌ দি দিম। দেখিছেনে দুটা কালাৰ হৈছে ধুনীয়াকৈ। এয়া জেং পিঠা, এয়া দেখিছে ধুনীয়া হৈছে। তো এইকেইটা বনাইছে ল'ৰাই, এইকেইটাও ভাল হৈছে। এয়া সি কালাৰ দি পেলাই বনাইছে। তাৰপিছত মই এয়া এতিয়া আপোনালোকক দেখাম তেলত ভাজি পেলাই এখন। এয়া দেখিছে, মই এইফালে এয়া দুখন এয়া ভাজি লৈছোঁ, আৰু এখন ভাজিম। এয়া এতিয়া আমি চাহৰ লগত এয়া পৰিৱেশন কৰিম। এয়া আমি চাহ খাম। তো ভিডিঅ'টো চাই যদি ভাল পালে প্লিজ এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।